हा खुरखानायखौ होबथानायनि मुङाव जाख्लनायनि अजद একেবাৰে ন্যূনতম ইয়াত প্ৰায় 800 মান খুঁটা আনি পেলাই তেখেতলোকে দায়িত্ব সামৰি থৈছে 30 লাখ ৰাং বাজেটनि স্কিমखौ 10% মাवफুङাखै এইটো কাৰণে তেখেতলোকে 30 লাখ টকা ইয়াত অনুমোদন দিছিলে তাৰ পৰা প্ৰায় একেবাৰে ন্যূনতম বস্তুটো আসলে 2 নম্বৰ কৰি সমস্ত গোটেই ন্যূনতম কেইটামান কাম কৰি তেখেতলোকে বাকি সমস্ত গোটেই টকাখিনি তেখেতলোকে আত্মসাৎ কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ जेसेबां पार्को फाइन नांगौ बेसेखौ होआखै আমি চৰকাৰক আপোনালোকে জানে যিখন চৰকাৰে বৰ্তমান উন্নয়নৰ কথা কৈ আছে সম উন্নয়নৰ কথা কৈ আছে যিখন চৰকাৰে গোটেই গাঁৱে ভূঞে উন্নয়নৰ হেৰি বনাই আছে আপোনালোকৰ জ্বলন্ত উদাহৰণ আপোনালোকে দেখিছে উন্নয়নৰ নামত এয়া এটা লুণ্ঠন প্ৰক্ৰিয়া চলি আছে এখন চৰকাৰে মাত্ৰ গাঁৱৰ মিডিয়াৰ আগত টিভিৰ আগত ডাঙৰ লেকচাৰ মাৰি থাকে কিন্তু এয়াই প্ৰমাণ তেখেতলোকে সমস্ত গোটেই জনগণক এনেধৰণে ভুৱা কথাৰে যে তেখেতলোকে যে জালিয়াতি কৰি যে গোটেই তেখেতলোকৰ যিবিলাক কৰ্মচাৰী তেখেতলোকে যে এনেকুৱা ধৰণৰ লুণ্ঠন কৰিছে नंगौ बे केबाव मिसिं अट'नमास काउन्सिलाव नुजाथिदों जाख्लनायनि गोख्रों अजद गुबै बाथ्रायानो जाबाय धेमाजि जिल्ला समकं पन्चायतनि सिङाव थानाय सेंगाजान उपसरा गामियाव लालि दैमानि खुरखानाया बारानिफ्राय बारा जागासिनो जायखौ होबथानो राहा लादोंमोन मिसिं अट'नमास काउन्सिला नाथाय राहा लादोंब्लाबो गाहामै मावफुंजायाखै दै खुरखानायखौ होबथानाय सरकारारि मावथांखिया ओनसोलनि रायजो राजानि फोरमायनाय बायदिब्ला बे ओनसोलनि दै खुरखानायखौ होबथानांगौनि थाखाय मिसिं अट'नमास काउन्सिला 2022-23 रांखान्थि बोसोरनि थाखाय 30 लाख रांनि बाजेटआव पार्को फाइन होनांगौनि मावथांखि दिखांना लादोंमोन लोगोसेयैनो बे बिथांखिखौ आबुङै मावफुंनो थाखाय एमएससिनि 7 नं सिमेन्ट समकं बियाबनि इसि बवानि दुवारनो बिबान होदोंमोन नाथाय सोंखारि जानाय बाथ्राया बेसोदि दै खुरखानायखौ होबथानो पार्को फाइन होनाय गासिबो खुन्थियाफोरा लोरबां आरो बेयाव गोबां पार्को फाइन होनांगौब्लाबो गं 8 पार्को फाइन होनायखौ नुनो मोनो जेराव बे ओनसोलाव हा खुरखानाया एसेबो सोलायनाय फैयाखै बेखौनो ओनसोलनि रायजो राजाफ्रा गोख्रोङै अजद दिखांदों आरो बेनि सायाव नायबिजिरनायखौ लुबैदों আপোনালোকে দেখি পাইছে ইয়াত এই এমএসি কামৰ যি উন্নয়নৰ কামৰ এইটো নদী বান গৰাখহনীয়াৰ যি প্ৰটেকশ্যন এইটো কাৰণে তেখেতলোকে 30 লাখ টকা ইয়াত অনুমোদন দিছিলে তাৰ পৰা প্ৰায় একেবাৰে ন্যূনতম ইয়াত প্ৰায় 800 মান খুঁটা আনি পেলাই তেখেতলোকে দায়িত্ব সামৰি থৈছে ইয়াত সম্পূৰ্ণ যিখিনি পাকোপানৰ খুঁটা আনিছিলে সেইখিনিও গোটেই পাকোপানৰ খুঁটাখিনি ঢিলা আছিলে যিখিনি বনাইছিলে তাৰ কোনো যেনেধৰণে চিমেণ্ট দিব লাগিছিল যেনেধৰণে শিল প্ৰয়োগ কৰিব লাগিছিল তাত নকৰাকৈ গোটেই বস্তুটো আচলতে 2 নম্বৰ কৰি সমস্ত গোটেই ন্যূনতম কেইটামান কাম কৰি তেখেতলোকে বাকি সমস্ত গোটেই টকাখিনি তেখেতলোকে আত্মসাৎ কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ ইয়াৰ প্ৰতিনিধি এই এমএসচিৰ চিফ আমাৰ চিমেণ্ট চাপৰিত আছে চিফ হেৰি এইটো কি ভৱানী দুৱাৰা তেখেতে এই অঞ্চলৰ হেৰি হিচাপে আছে প্ৰতিনিধি হিচাপে আছে তেখেতৰ অকল মাত্ৰ এইটো কথাই নহয় যে এই 30 লাখ টকাটোৱে কথা নহয় আৰু অলপ আগলৈ আপোনালোকে গ'লে দেখিব তাত এটা স্কিম আহিছিলে 25 লাখ টকা সেই 25 লাখ টকাৰ স্কিমটোত তেখেতলোকে মাত্ৰ 100 খুঁটা পেলাই কিনি বাকি সমস্ত কাম তেখেতলোকে 2 নম্বৰ কৰি গোটেই 100 খুঁটা পেলাই বাকি সমস্ত টকা তেখেতলোকে জালিয়াতি কৰি জাল চুৰি কৰি তেখেতলোকে এতিয়ালৈকে তেখেতলোকৰ নিজৰ পকেটৰ ধন হিচাপে ব্যৱহাৰ কৰিছে বুলি আমি গম পাইছোঁ কি জনাব আমি চৰকাৰক আপোনালোকে জানে যিখন চৰকাৰে বৰ্তমান উন্নয়নৰ কথা কৈ আছে সম উন্নয়নৰ কথা কৈ আছে যিখন চৰকাৰে গোটেই গাঁৱে ভূঞে উন্নয়নৰ হেৰি বনাই আছে আপোনালোকৰ জ্বলন্ত উদাহৰণ আপোনালোকে দেখিছে উন্নয়নৰ নামত এয়া এটা লুণ্ঠন প্ৰক্ৰিয়া চলি আছে এখন চৰকাৰে মাত্ৰ গাঁৱৰ মিডিয়াৰ আগত টিভিৰ আগত ডাঙৰ লেকচাৰ মাৰি থাকে কিন্তু এয়াই প্ৰমাণ তেখেতলোকে সমস্ত গোটেই জনগণক এনেধৰণে ভুৱা কথাৰে যে তেখেতলোকে যে জালিয়াতি কৰি যে গোটেই তেখেতলোকৰ যিবিলাক কৰ্মচাৰী তেখেতলোকে যে এনেকুৱা ধৰণৰ লুণ্ঠন কৰিছে এই জালিয়াতি কৰি থকা বা এই যিবিলাক তেখেতলোকৰ কৰ্মচাৰী এইসকলক তেখেতলোকে প্ৰটেকশ্যন দি আছে বুলি আমি এখন চৰকাৰক ক'ব বিচাৰোঁ আৰু আমি আপোনালোকৰ জৰিয়তে চেনেলৰ জৰিয়তে আমি চৰকাৰক দাবী জনাইছোঁ আমি প্ৰশাসনক কৈছোঁ এই গোটেই স্কিমটোত যিমান দুৰ্নীতি আছে ইয়াৰ এটা শুদ্ধ এটা তদন্ত কৰি ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ ইয়াত ইঞ্জিনিয়াৰ হিচাপত এজন আহিছিল কিন্তু তেখেতৰ বিশেষ নামটো মই নাজানিম তেখেত অহা টাইমত আমি নাছিলোঁ এজন আহিছিল ইয়াত কোনো ইয়াৰ
যি তেখেতলোকৰ প্ৰক্ৰিয়া উদ্বোধন কৰিছিলে কিবা কৰিছিলে তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া কাম চলাইছিলে কিন্তু যেই আহিছিলে আৰু আমাৰ ইচি ভৱানী দ্বাৰা আহিছিলে আৰু তেখেতলোকত আহিছিলে সাংগু পাংগু কিছুমান তেখেতৰ পালি পুখুৰীয়া আমাৰ এই অঞ্চলত তেনেকুৱা কোনো কমিটি বনোৱা নাই তেনেকুৱা কোনো দায়িত্ব দিয়া নাই তেখেতলোকৰ নিজৰ স্বইচ্ছা তেখেতলোকৰ নিজৰ মইমতালিভাৱে ইয়াত কাম তেখেতলোকে কৰিছে এতিয়ালৈকে গোটেই আপোনালোকে দেখি পাইছে এতিয়ালৈকে তেখেতলোকৰ মইমতালি হিচাপে ইয়াত কোনো ধৰণৰ ৰাইজৰ কোনো ইয়াৰ ব্যৱস্থা নকৰাকৈ এনেকুৱা ধৰণৰ 2 নম্বৰ কাম কৰি তেখেতলোকে কাম দায়িত্ব সামৰি থৈছে এই পোষ্টখিনি সম্পূৰ্ণ বেয়া আপোনালোকে চালেই গম পাব ইয়াত আপোনালোকে এতিয়াও যদি দেখা পায় তাত পোষ্ট বনাইছে পানীত গিৰোৱাওঁতেই পোষ্ট ভাগি গুড়া হৈ গৈছে ইয়াত কেইটামান পোষ্ট আপোনালোকে আছে 4-5টা পোষ্ট ইয়াত আছে খাৰা হৈ বাকী যিমান পোষ্ট আছিলে চব ভাগি গ'ল পেলাই দিওঁতে ভাগি গ'ল সমস্ত পোষ্ট চব বালিত নদীত যা গৈছে ইয়াত তাৰমানে কোনো পোষ্ট তেখেতলোকে ভাল পোষ্ট পেলোৱা নাই क'क्राझार मक्राफारायाव थानाय साम कलेज अफ नार्सिं क'क्राझाराव गोदान फरायसाफोरनि एडमिसन एबा मुं थिसननाया सोलिगासिनो नार्सिं कर्स फरायनो गोसो गुदुं फरायसाफ्रा फैगौ 30 अक्ट'बर खालारसिमनि गेजेराव मुं थिसनफैनो हागोन क'क्राझार सोहोरनि खोला फारसे मक्राफारायाव थानाय साम कलेज अफ नार्सिं क'क्राझारा निउ दिल्लीयाव थानाय इन्डियान नार्सिं काउन्सिल आरो गुवाहाटीयाव थानाय आसाम नार्स मेडिवेज एन्ड हेल्थ भिजिटर्स काउन्सिलनि सिङाव एफिलिएटेड जानायजों लोगोसे गभर्नमेन्ट अफ आसामनि हेल्थ एन्ड फेमिलि वेलफेयार डिपार्टमेन्टजों गनायथि होजानाय गंसे गाहाम खाबु थानाय साम कलेज अफ नार्सिं 3 years in general nursing midwifery and 2 years diploma in auxiliary nursing and midwifery course ni सोलोंथायखौ HS पास खालामनाय साइन्स एबा आर्ट्स स्ट्रीमनि गोसो गुदुं फरायसाफ्रा लानो हागोन साम कलेज अफ नार्सिं क'क्राझाराव फरायसाफोरनि थाखाय डिजिटल क्लासरूम लाइब्रेरी फेसिलिटीज कम्पिउटार लेबोरेटरी नार्सिं फाउंडेशन लेबोरेटरी कम्युनिटी हेल्थ नार्सिं एन्ड न्यूट्रिशन लेबोरेटरी OPC Pediatrics Laboratory, Free Clinical Science Laboratory, Clinical Training आरो हस्टेलनि थाखाय 4-storied RCC Residential Building लोगोसे बासजों थांलाय फैलायनि गाहाम खाबुफोरखौ होनाय जायो। आबुङै मिन्थिनो थाखाय 9854550697 नङाब्ला 9854300175 मबाइल नम्बराव खौरां लाहरनो हागोन। जोंना दा साम कलेजाव एडमिसना जागासिनो दङ 31 अक्ट'बरसिम आरो बिनि उनावहाय जोंहा स्टुडेन्टफोरनि थाखाय फेसिलिटि दङ बेहाय 3 years कर्स आरो हस्टेल फेसिलिटि दङ आरो हस्टेलाव थांलाय फैलायनि थाखाय गारिबो दङ आरो जों ट्रेनिंनि थाखाय 3 years कर्सआव जोंहा गासैबो फेसिलिटि दंजोबो प्रेक्टिकेलनि थाखाय प्रेक्टिकेलबो जोंना मोजाङै जायो आरो बे प्रेक्टिकेल समावबो जोङो हस्पिटालाव लांलाय लाबोलाय खालामो जोंहा एक्सट्रा गारि दङ आरो स्टुडेन्टफोरनि थाखाय हस्टेल फेसिलिटिबो जोंहा दङ क्वालिफिकेसना जाहैबाय जिएनएमनि थाखाय हायार सेकेन्डारि पास जानांगौ बिहेखे साइन्स बा साबसिन जायो खिन्थु जों आर्ट्सनिखौबो लायो आरो एएनएमनि थाखायबो हायार सेकेन्डारि पास एएनएम कर्सआ 2 years कर्स जिएनएमआ 3 years कर्स